নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আজি জাৰ্ণি আছে, জাৰ্ণি নিকাচিৰ পৰা নলবাৰী ডকোহালৈ আছে। ডকোহাত আমি তিনিটি নিশা নাট মঞ্চস্থ কৰিম। আজি প্ৰথম নিশা খলনায়ক নাটখনি মঞ্চস্থ কৰা হ'ব। তাত আজি খলনায়ক নাটখনি দিয়া হৈছে প্ৰথম নিশা। এতিয়া বৰ্তমান আমি গৈ আছোঁ য'ত আমাক ৰুম দিছিলে, ৰুমৰ পৰা পেণ্ডেললৈ গৈ আছোঁ। পেণ্ডেল বেছি দূৰ নহয়, 200-300 মিটাৰমান হ'ব। এই দেখাই পাব, এইটো চাইডে পেণ্ডেল আছে আৰু আগত আছে মোৰ আগত ৰিদীপ আৰু নিতুল। তো ভিডিঅ'টো একদম সম্পূৰ্ণ শেষলৈ চাই থাকক। বৰ্তমান আমি ডকোহালৈ যাত্ৰা আৰম্ভ কৰিলোঁ। বাইক আছে বৰ্তমান থিয়েটাৰ জাৰ্ণিত মানে চব নিজক নিজক লৈ ব্যস্ত। এইজনী সেইজনী টোপনিত, বাকী এইফালে পিছফালে পিছত বেডিং আছে। এইবিলাকতো এইটো টোপনিত নেকি? নাই, টোপনিত নাই। মেকআপৰ কি এইটো বেনিফিট এটা নিজক লৈ ব্যস্ত, চব নিজক লৈ ব্যস্ত। বেছি দূৰ নাই, বৰ্তমান কিবা এটা খাই কিনে গৈ থাকিম আৰু। তো বৰ্তমান আমি আহি ডকোহা পেণ্ডেল পালোঁ। পেণ্ডেলটো অলপমান ইটো চাইডে দূৰ হয়, মানে এইটো চাইডে গাড়ী ৰাখিব নোৱাৰি কাৰণে এই চাৰিআলিটোতে গাড়ীটো ৰাখিলে। পেণ্ডেলটো তাত আছে, এয়া দেখিছে চাগে, এই তাত আছে পেণ্ডেলটো। তো দেখাই আছোঁ মোটামুটি আমাৰ ৰুম ক'ত দিয়ে, ৰুমৰ পৰা কিমান দূৰ হয় পেণ্ডেল, গোটেইখিনি দেখাই আছোঁ। ভিডিঅ'টো একদম সম্পূৰ্ণ শেষলৈ চাই থাকক। বৰ্তমান এই আমাৰ ষ্টাফ বাছ আহি ইয়াতে ৰখিছে। বৰ্তমান বেডিংবোৰ নুমাই আছে। ডিআইখনত এতিয়া বেডিং লৈ কিনে যাব, মানে যাক য'ত ৰুম দিছে তেনেকৈ এতিয়া ভগাই ভগাই দিব। তো চাই থাকক, আমাক ক'ত ৰুম দিয়ে দেখাই আছোঁ। তো বৰ্তমান আহি আমি আমাৰ ৰুম পালোঁ। আমাক ৰুম দিছে মানে এঘৰ মানুহৰ ঘৰতে। আমাক এই দুটা ৰুম দিছে, এইটো এটা আৰু এইটো এটা। এইটো ৰুমত 2জন থাকিব আৰু এইটো ৰুমত আমি 3জন থাকিম। বাকী বৰ্তমান এতিয়া গাড়ী আহিছে, মানে আমাৰ বেডিং লৈ কিনে আমি বিচনাখন ঠিক কৰি ল'লোঁ, মানে ৰুমটো ঝাৰু চাৰু দি ঠিক কৰি ল'লোঁ। এতিয়া জাষ্ট গাড়ী আহি পাইছে, এয়া চাই ল'ব পাৰে। তো ভিডিঅ'টো আৰু বাকী দেখাই আছোঁ শ্ব'ত যোৱা টাইমত। এতিয়া ৰুম চুম ঠিক কৰি লওঁ, গোটেইখিনি ঠিক কৰি এতিয়া আকৌ ভাত খাবলৈ যাম। ভাত খাই আহি অলপ ৰেষ্ট লৈ আকৌ পেণ্ডেললৈ যাম। যিহেতু ভিডিঅ'টো চাই থাকক, দেখাই আছোঁ গোটেইখিনি। তো বৰ্তমান আমি গৈ আছোঁ পেণ্ডেললৈ। ৰুমৰ পৰা আহি আছোঁ, অলপ দূৰ হয় এইটো পেণ্ডেলত, মানে মোটামুটি 1 কিলোমিটাৰমান হয় আমাৰ ৰুম। তো বাকীকেইটা আগত আছে, যিহেতু এতিয়া অলপ আন্ধাৰ হৈছে, তো দেখাব নোৱাৰি, এইটো চাইডে গোটেই আন্ধাৰ। তো বাকী ভিডিঅ'টো চাই থাকক, দেখাই আছোঁ পেণ্ডেলত গৈ, আৰু অলপ চিন দি আছোঁ। আজি যিহেতু প্ৰথম নিশাত খলনায়ক নাটখনি মঞ্চস্থ কৰা হ'ব আজি, তো দেখাই আছোঁ ভিডিঅ'টো, ক্লিপো দেখাই আছোঁ নাটকখনৰ। ভিডিঅ'টো একদম সম্পূৰ্ণ শেষলৈ চাই থাকক।
বৰ্তমান আহি আমি গ্ৰীণ ৰুম পালোঁ। চাব পাৰে গ্ৰীণ ৰুমটো এবাৰ মানে স্কুল নেকি, স্কুলৰ ভিতৰতে দিছে, চাই ল'ব পাৰে, চাওক আপোনালোকে। এতিয়া মেকআপত বহো, নাটিকা আছে যিহেতু জল্দি ৰেডি হৈ আজৰি হৈ থাকোঁ আৰু জল্দি আজৰি হওঁ। মেকআপত বহি এই ইয়াত আছে মেকআপ টেবুল, মেকআপত বহি লওঁ। মেকআপটো কৰি উঠি চিনো দেখাই আছোঁ, গোটেই আৰ জি দৰ্শক কিমান হয় গোটেইখিনি দেখাই আছোঁ। তোমাকে কিবা এটা কৰা, তোমালোকে অপৰাধী বিচাৰি উলিয়াব লাগিব, অপৰাধী শাস্তি আইনে দিব, আইনৰ দায়িত্ব কিন্তু। আজি প্ৰথম নিশা খলনায়ক নাটখনিত আমি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পালোঁ। আশা কৰিছোঁ অহাকালি দ্বিতীয় নিশাত মহাবলীৰ মধুবালা নাটখনিতো একেই সঁহাৰি পাম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, বেছি দীঘল নকৰোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে জয় আই অসম, জয় জুবিন দা।